নমস্কাৰ আজি 15 মাৰ্চ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আগবাঢ়িছোঁ প্ৰথমটো খবৰ অহা 18 মাৰ্চত ঘোষণা হ'ব বিজেপি প্ৰাৰ্থীৰ তালিকা শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই ডাঙৰ ঘোষণা এবাৰ বিজেপি প্ৰাৰ্থী তালিকাত থাকিব বহু নতুন মুখ বৰ্তমানৰ বহু বিধায়কে নাপাব পাৰে টিকট আনপিনে ভাল কাম কৰা সকলো বিধায়কে পাব টিকট ইয়াৰ পাছৰ খবৰ আনুষ্ঠানিকভাৱে ৰাজ্য দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ এই অভিযোগ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰি কয় ৰাজ্য দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ কংগ্ৰেছৰ বাবে ভংগ হ'ল মিত্ৰতা ৰাজ্য দলক ৰঙানদী দলগাঁও এৰি নিদিয়াৰ সিদ্ধান্ত কংগ্ৰেছৰ ধিং সমষ্টিও ৰাজ্য দলক এৰি দিয়া নাছিল কংগ্ৰেছে মিত্ৰতাৰ নামত কেৱল বিশ্বাসঘাতকতা কৰে কংগ্ৰেছে তাৰিখৰ পিছত তাৰিখ দি সময় নষ্ট কৰিলে ৰাজ্য দলৰ 45 দিনৰ সময় লোকচান কৰিলে আমাৰ আজি সংবাদমেল সম্বোধন কৰি অখিল গগৈ এইদৰে মন্তব্য প্ৰকাশ কৰে পৰৱৰ্তী খবৰ মিয়ামুক্ত হ'ব অসম ইলেকশ্যনৰ পিছতে সন্দেহজনক লোকৰ বিৰুদ্ধে চলিব একশ্যন এই ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত ব্যাপক ৰূপত সলনি হৈছে জনগাঁথনি বিশেষকৈ নামনি অসমত বৃদ্ধি পাইছে সন্দেহজনক লোক ধুবুৰী গোৱালপাৰাত সলনি হৈছে জনগাঁথনি সন্দেহজনক লোকেৰে ভৰি পৰিছে নামনি অসম উদ্ধাৰ কৰিছে বিজেপিয়ে 2024ত বিজেপিয়ে চৰকাৰ গঠন কৰি আৰম্ভ কৰিব একশ্যন বিজেপি চৰকাৰে বাংলাদেশী বিতান কৰিছে মিয়ামুক্ত অসম গঢ়িবলৈ বদ্ধপৰিকৰ বিজেপি এনেধৰণে মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰটো অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ প্ৰশাসনৰ কঠোৰ স্থিতি কোনো কাৰণতে অবৈধ বেদখলকাৰীক ৰেহাই নিদিয়ে চৰকাৰ প্ৰশাসনে এবাৰ কামৰূপৰ বংৰাৰ ইছলামপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান 5 শতাধিক পৰিয়ালক উচ্ছেদৰ জাননী দিছিল প্ৰশাসনে জাননী পাই ইতিমধ্যে বহু লোকে এৰিছে দখলকৃত ভূমি আশ্চৰ্যজনকভাৱে অতি কম দিনৰ ভিতৰতে গঢ় লৈ উঠিছে ইছলামপুৰ জাননী দিবলৈ যোৱা প্ৰশাসনৰ লোকক আক্ৰমণ কৰিছিল একাংশ লোকে আক্ৰমণত আহত হৈছিল মহিলাৰক্ষীসহ কেইবাজনো প্ৰশাসনীয় লোক ঘটনাৰ পিছতে অঞ্চলটো ঘেৰি ৰাখিছিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে অৱশেষত আজিৰে পৰা প্ৰশাসনে আৰম্ভ কৰিলে একশ্যন বুলডোজাৰ বঙৰাৰ ইছলামপুৰত খস্তম হৈ আছে আৰক্ষী প্ৰশাসনৰ লোকসকল দিবলৈছো আন এটা খবৰ ৰাজ্যত পুনৰ বৃদ্ধি পালে টুলগেটৰ মাচুল 1 এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব টুলগেটৰ মাচুল ন্যূনতম 5ৰ পৰা 35 টকালৈ বৃদ্ধি কৰা হ'ব টুলগেটৰ মাচুল অসমৰ 7খনকৈ টুলগেটৰ মাচুল নতুনকৈ নিৰ্ধাৰিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে এই নিৰ্দেশনা নাজিৰাখাট মদনপুৰ ৰহাছ চুলুং টুলগেটত মাচুল বৃদ্ধি কৰা হ'ব ৰঙামাটি দবকা টুলগেটতো মাচুল বৃদ্ধি কৰিলে চৰকাৰে আন এটা খবৰ ঈশ্বৰ পুত্ৰক হেৰুৱাই অসমত ঈদ পালন নকৰাৰ সিদ্ধান্ত মুছলমান সমাজৰ ৰমজান মাহতে ঈদক লৈ এই ডাঙৰ সিদ্ধান্ত লৈছে মুছলমান সমাজে ঈদ উদযাপন কৰাৰ পৰা বিৰত থাকিব মুছলমান সমাজ জুবিন গাৰ্গক হেৰুৱাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পূৰ্বৰ দৰে আনন্দ উল্লাসত পালন নকৰে ঈদ কেৱল 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি পালন কৰিব ঈদ কোনো আলোক সজ্জা তথা মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠান নাপাতে প্ৰাণৰ শিল্পীজনৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শিৱসাগৰ ষ্টেচন চাৰিআলি যুৱ জামাতৰ এই বৃহৎ সিদ্ধান্ত আগবঢ়াইছোঁ আন্তঃৰাষ্ট্ৰীয় এটা খবৰ ইৰাণৰ ওচৰত হাৰ মানিছে আমেৰিকাই ইজৰাইল আমেৰিকাৰ সৈতে ইৰাণৰ যুদ্ধৰ মাজতে এটা ভাল খবৰ আহিছে এক প্ৰকাৰৰ ইৰাণৰ ওচৰত হাৰ মানিছে আমেৰিকাই শিৱালিকৰ পিছত এবাৰ পাৰ হৈছে নন্দা দেৱী জাহাজ ষ্টেট অৱ হৰমুজৰে ভাৰতীয় নৌসেনাই সুৰক্ষা দি লৈ আহিছে 46,000 মেট্ৰিক টন LPG নন্দা দেৱী জাহাজত আহিছে এই বৃহৎ LPG ভাৰতত নাটনি নহয় ৰন্ধন গেছৰ দিবলৈছো আন এটা খবৰ লখিমপুৰ কংগ্ৰেছত বিদ্ৰোহ উৰি আহি জুৰি বহা জয়ন্তক নামানে কংগ্ৰেছ কৰ্মীয়ে টিকট ঘোষণা হোৱা নাই লখিমপুৰত দলীয় কৰ্মী বিদ্ৰোহ কংগ্ৰেছী জয়ন্ত খণ্ডৰ বিৰুদ্ধে উত্তপ্ত জিলা কংগ্ৰেছৰ কাৰ্যালয় টিকট ঘোষণা হোৱা নাই প্ৰতিবাদ আৰম্ভ হ'লেই কংগ্ৰেছী জয়ন্ত খণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে বিয়লি জয়ন্ত খণ্ডৰ টিকটৰ বিৰোধিতা কৰি ৰঙানদী সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে হাতে হাতে কংগ্ৰেছৰ পতাকালৈ অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদী শ্লোগান দি উত্তাল কৰি তোলে জিলা কংগ্ৰেছৰ কাৰ্যালয় ইয়াক লৈ একাংশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে বাক বিতণ্ডাও লিপ্ত হয় প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকল এই পৰিস্থিতি মূলতে আছিল লখিমপুৰৰ ৰঙানদী সমষ্টিত
কংগ্ৰেছী জয়ন্ত খণ্ডৰ টিকটৰ প্ৰসংগ সমষ্টিটোত জয়ন্ত খণ্ডক দলীয় টিকট দিব নালাগে বুলি একাংশ কৰ্মীয়ে প্ৰতিবাদ জনায়। ৰঙানদী সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ আহি হাতে হাতে দলীয় পতাকা লৈ গৌৰৱ গগৈ, প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী জিন্দাবাদ শ্লোগান দিয়ে যদিও জয়ন্ত খণ্ড গৌবেক ধ্বনি দিয়ে। ইয়াক লৈ কাৰ্যালয়টোত সেই সময়ত উপস্থিত থকা কংগ্ৰেছৰ দুজনমান নেতৃত্বৰ সৈতে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলৰ বাকবিতণ্ডা হয়। এগৰাকী প্ৰতিবাদী কংগ্ৰেছ কৰ্মীয়ে কয়, ৰঙানদী সমষ্টিত কংগ্ৰেছৰ 8জন প্ৰাৰ্থিত প্ৰত্যাশী আছে। তেওঁলোকৰ ভিতৰত দলে যাকেই টিকট নিদিয়ক তেওঁকে আমি সমৰ্থন কৰিম, কিন্তু 9 তাৰিখে কংগ্ৰেছত যোগদান কৰা জয়ন্ত খণ্ডক টিকট দিলে আমি মানি নলওঁ। দীৰ্ঘদিন ধৰি দলত কাম কৰি থকা আৰু দলীয় প্ৰাৰ্থিত্ব দাবী কৰা কেইজনৰ ভিতৰত দলে টিকট দিয়ক, জয়ন্ত খণ্ডক নহয়। তেওঁক টিকট দিলে আমি নামানো। আজি আমি এই বাৰ্তা দিবলৈ আহিছোঁ। এনেদৰে কিছু সময় প্ৰতিবাদত উত্তপ্ত হৈ ৰয় জিলা কংগ্ৰেছৰ কাৰ্যালয়টো। পাছত কংগ্ৰেছৰ নেতৃত্ব বুজনিত প্ৰতিবাদকাৰী কংগ্ৰেছৰ কৰ্মীসকল শান্ত হয় যদিও জয়ন্ত খণ্ডক ৰঙানদী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। লক্ষণীয়, লখিমপুৰ সমষ্টিকেইটাৰ বাবে কংগ্ৰেছ দলে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰোঁতেই এনেদৰে দলীয় কৰ্মী বিদ্ৰোহ আৰম্ভ হয়। দলীয় নেতৃত্বই তৃণমূল পৰ্যায়ৰ এইসকল কৰ্মীৰ কথা গুৰুত্ব নিদি প্ৰাৰ্থী নাম ঘোষণা কৰিলে নিৰ্বাচনত দলীয় কৰ্মীৰ ৰোষত পৰি দলটোৰ ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। আনহাতে অগপ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা জয়ন্ত খণ্ডৰ ৰাজনৈতিক পৰ্যায় এতিয়া মসৃণ হৈ থকা নাই, সেই কথা আজিৰ ঘটনাই স্পষ্ট কৰি তুলিছে। তৃণমূল কৰ্মী জনমতক আওকাণ কৰি কংগ্ৰেছে জয়ন্ত খণ্ডক প্ৰাৰ্থিত্ব দিলে বিৰোধী দলৰ প্ৰত্যাহ্বান মোকাবিলা কৰাতকৈ কংগ্ৰেছে যে দলীয় বিদ্ৰোহ নিয়ন্ত্ৰণ কৰাত হাবাথুৰি খাব লাগিব, আজিৰ ঘটনাই সেই ইংগিতকে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লখিমপুৰক সামৰি কংগ্ৰেছৰ এখন প্ৰাৰ্থী তালিকা 2 এদিনতে প্ৰকাশ পোৱাৰ কথা আছে। এই তালিকা প্ৰকাশৰ প্ৰাক মুহূৰ্তত এনেদৰে দলীয় সম্ভাৱ্য প্ৰাৰ্থীৰ বিৰুদ্ধে একাংশ দলীয় কৰ্মী বিদ্ৰোহ বিশেষ তাৎপৰ্য বহন কৰিছে। ইয়াৰ পাছৰ খবৰ, একাধিক কাৰ্যসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণ। পুনৰ অসম ভ্ৰমণলৈ আহিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি প্ৰায় 8 বজাত গুৱাহাটীত উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ইফালে একে সময়তে গুৱাহাটীত উপস্থিত হ'ব তেজস্বী সূৰ্যও। বিজেপি যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাক ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কাইলৈ অনুষ্ঠিত হ'বলগীয়া যুৱ সন্মিলনত অংশগ্ৰহণ কৰিব। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই যুৱ সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। ইফালে কাইলৈ দুপৰীয়া 12 বজাত গুৱাহাটীত প্ৰস্তাৱিত প্ৰাগজ্যোতিষ মেডিকেল কলেজৰ শিলান্যাস কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বহু শীৰ্ষ নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। নিৰ্বাচনৰ প্ৰাক্ষণত অমিত শ্বাহৰ অসম আগমনে ব্যাপক চৰ্চা লাভ কৰিছে।